কাম নাই হিন্দু ছোৱালী হৈ মুছলিমৰ দৰে মূৰত কাপোৰখন কিয় লৈছা মুছলিমৰ দৰে সাজ পোছাক কিয় কৰিছা লাজ লগা নাই ইমান ধুনীয়া ধুনীয়া ৰীলবোৰ বনাইছা কিন্তু মুছলিমৰ দৰে সাজ পোছাক কৰাৰ বাবে ভাল লগা নাই বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু মোৰ এটাই উত্তৰ হয় মই মূৰত কাপোৰখন লৈছো তাতে কিনো আপত্তি হয় মই পশ্চিমীয়া সংস্কৃতি অৰ্থাৎ ওয়েষ্টাৰ্ণ কালচাৰক আদৰি লোৱা নাই মানে মই চুটি চুটি কাপোৰ পিন্ধা নাই নিজক সম্পূৰ্ণকৈ ঢাকি ৰাখিছো তাতে ইমান অসুবিধা কত বুজি পোৱা নাই আৰু এই কাপোৰখন ললোৱে জানিবা ইয়াত কৰবাত লিখা আছে নেকি মুছলিম বুলি নাই আৰু থাকিলেই জানিবা তাতে কি হল মই একো বুজি নাপাওঁ আসলতে বিভেদতা কত যিজনে বনাই পঠাইছে ওপৰৰ পৰা তেওঁৱে দেখোন এইবোৰ বিভেদ অনা নাই কোন হিন্দু কোন মুছলিম কাটিলে দেখোন একেই তেজ ওলাব নে আপোনালোকৰ বেলেগ কালাৰৰ তেজ ওলাব নেকি বেলেগ ৰঙৰ মোৰ কিন্তু মনত সেইবোৰ একো নাই মই কেতিয়াও ভাবা নাই কোন হিন্দু কোন মুছলিম সকলোকে সমচকুৰে চাওঁ আমি একেই তেজ মঙহৰ মানুহ কাম নাই হিন্দু ছোৱালী হৈ মুছলিমৰ দৰে মূৰত কাপোৰখন কিয় লৈছা মুছলিমৰ দৰে সাজ পোছাক কিয় কৰিছা লাজ লগা নাই ইমান ধুনীয়া ধুনীয়া ৰীলবোৰ বনাইছা কিন্তু মুছলিমৰ দৰে সাজ পোছাক কৰাৰ বাবে ভাল লগা নাই বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু মোৰ এটাই উত্তৰ হয় মই মূৰত কাপোৰখন লৈছো তাতে কিনো আপত্তি হয় মই পশ্চিমীয়া সংস্কৃতি অৰ্থাৎ ওয়েষ্টাৰ্ণ কালচাৰক আদৰি লোৱা নাই মানে মই চুটি চুটি কাপোৰ পিন্ধা নাই নিজক সম্পূৰ্ণকৈ ঢাকি ৰাখিছো তাতে ইমান অসুবিধা কত বুজি পোৱা নাই আৰু এই কাপোৰখন ললোৱে জানিবা ইয়াত কৰবাত লিখা আছে নেকি মুছলিম বুলি নাই আৰু থাকিলেই জানিবা তাতে কি হল মই একো বুজি নাপাওঁ আসলতে বিভেদতা কত যিজনে বনাই পঠাইছে ওপৰৰ পৰা তেওঁৱে দেখোন এইবোৰ বিভেদ অনা নাই কোন হিন্দু কোন মুছলিম কাটিলে দেখোন একেই তেজ ওলাব নে আপোনালোকৰ বেলেগ কালাৰৰ তেজ ওলাব নেকি বেলেগ ৰঙৰ মোৰ কিন্তু মনত সেইবোৰ একো নাই মই কেতিয়াও ভাবা নাই কোন হিন্দু কোন মুছলিম সকলোকে সমচকুৰে চাওঁ আমি একেই তেজ মঙহৰ মানুহ কাম নাই হিন্দু ছোৱালী হৈ মুছলিমৰ দৰে মূৰত কাপোৰখন কিয় লৈছা মুছলিমৰ দৰে সাজ পোছাক কিয় কৰিছা লাজ লগা নাই ইমান ধুনীয়া ধুনীয়া ৰীলবোৰ বনাইছা কিন্তু মুছলিমৰ দৰে সাজ পোছাক কৰাৰ বাবে ভাল লগা নাই বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু মোৰ এটাই উত্তৰ হয় মই মূৰত কাপোৰখন লৈছো তাতে কিনো আপত্তি হয় মই পশ্চিমীয়া সংস্কৃতি অৰ্থাৎ ওয়েষ্টাৰ্ণ কালচাৰক আদৰি লোৱা নাই মানে মই চুটি চুটি কাপোৰ পিন্ধা নাই নিজক সম্পূৰ্ণকৈ ঢাকি ৰাখিছো তাতে ইমান অসুবিধা কত বুজি পোৱা নাই আৰু এই কাপোৰখন ললোৱে জানিবা ইয়াত কৰবাত লিখা আছে নেকি মুছলিম বুলি নাই আৰু থাকিলেই জানিবা তাতে কি হল মই একো বুজি নাপাওঁ আসলতে বিভেদতা কত যিজনে বনাই পঠাইছে ওপৰৰ পৰা তেওঁৱে দেখোন এইবোৰ বিভেদ অনা নাই কোন হিন্দু কোন মুছলিম কাটিলে দেখোন একেই তেজ ওলাব নে আপোনালোকৰ বেলেগ কালাৰৰ তেজ ওলাব নেকি বেলেগ ৰঙৰ মোৰ কিন্তু মনত সেইবোৰ একো নাই মই কেতিয়াও ভাবা নাই কোন হিন্দু কোন মুছলিম সকলোকে সমচকুৰে চাওঁ